অসম প্ৰশাসনক সন্মান জনাই কিনে এই ডিছক্লেমাৰটো বনোৱা হৈছে। এই ভিডিঅ'টো সম্পূৰ্ণৰূপে এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হৈছে। ইয়াতে কাকো মানে পাৰ্চনেলি হেড কৰা হোৱা নাই বা পাৰ্চনেলি কাকো ইয়াতে মাজত টানি অনা হোৱা নাই। আৰু ময়ো বিচাৰোঁ যাতে কোনো ইয়াতে মাজৰ মানুহ ইনভল্ভ নহয় ইয়াত। আৰু এই ভিডিঅ'টো তোমালোকে চাই পেলাই জাষ্ট মনোৰঞ্জন বা এনজয় বা এণ্টাৰটেইনমেণ্ট তোমালোকে যি পাবা মুঠতে তোমালোকে উপভোগ কৰা ভিডিঅ'টো। কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে যাতে কাকো পাৰ্চনেলি যাই কিনে কোনো প্ৰকাৰৰ যাতে হেড নেপেলোৱা। মোৰ ডিছক্লাইমাৰ এইটোৱে আছিল। তো ধন্যবাদ মোৰ অসমবাসী ৰাইজ। তো তোমালোকে এটা ভিডিঅ'টো এনজয় কৰিব পাৰা। তো হেল্ল' মোৰ অসমবাসী ৰাইজ, তো কেনে আছে তোমালোক? আই হোপ তোমালোক সকলোৰে ঘৰ পাতি মস্ত চাহ হৈ আছে। বাকী আই এম ফাইন গাইজ। বাকী গাইজ তোমালোকক এটা কথা কৈ দিওঁ যে ৰাতিপুৱাৰ পথাৰত পোৱা যায় গৰমা গৰমি গোবৰ। আজি আমি চাফা কৰিম অসমৰ কিছুমান জাবৰ। চ' লেটছ ষ্টাৰ্ট আ ভিডিঅ'। তহঁতৰ ভাল চেহেৰা দেখি এনেকা লাগে যেন মোৰ পোহনীয়া কুকুৰ কালুৰ তাৰ অকাদৰ হয়তো। আৰু যিহেতু ভাদ মাহ চলি আছে না, কুকুৰৰ প্ৰজননৰ টাইম, সেই বেহেঞ্চত তহঁতে নুনু উঠোৱা প্ৰয়োজন নাই। চাৰিটাকৈ কেলা এক ৰাতিত বজাই দিব সেই কেলা। এটা প্লাছ পইণ্ট আছে, বেহেঞ্চৰ দিনাখন দেখিছিলোঁ মই এটা মাইকী কুকুৰ পাইছে, তাৰ মুখত জাপ দেখিলা গম 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 দেখাই আছে। তাৰমানে এটা নতুন এটা ষ্টাইল আহিছে, তহঁতৰ মুখতো দিব পিছত দিব। চ' তহঁতে মানে ছেটিছফেকশ্যন পূৰা পাই যাবি। You got it, dude. Next. क्या चाहिए? क्या किस चीज की जरूरत है तुझे? আচলতে এনেকৈ ৰ'জ বোলা অনুষ্ঠানত মই এইটো কথা ক'ব মন নাছিল, বাট মই ক'ম। আচলতে যিটো মোৰ মুছলমান বন্ধু যিহেতু আছে, মুছলমান সম্প্ৰদায়ত মানে বুৰ্খাখন পিন্ধে যাতে সিহঁতৰ শৰীৰটো দেখা পাই পেলাই যাতে আনে গৰম নুঠে মেইন ৰিজন সেইটো। মোৰ কোৱাতে অলপ ভুল হ'ব পাৰে, ক্ষমা কৰি দিব। কিন্তু মেইন ৰিজন সেইটো মানে যাতে সিহঁতৰ চেহেৰাটো দেখা পায়, যাতে কোনেও যাতে তাক মানে বেয়াকৈ ভাবিব নোৱাৰে সেইটো। কিন্তু বেহেঞ্চত এই দেখোন গোৰ্খা পিন্ধি মানুহ গৰম কৰাই আছে কেলা লেংটা হৈ কিনে। তাৰপিছত খুলি দে আছোঁ তোমাৰ আনি। আৰু মুছলমান ভাইসকল ভণ্টিসকল তোমালোকে কমেণ্ট এটা কৰি যাবা যদি মোৰ কিবা ভুল হৈছে তোমালোকৰ এই সম্প্ৰদায়িক মানে যিটো তোমাক যিটো মানে গোৰ্খা পিন্ধাক সেই বুৰ্খা কয় নেকি, তো সেইটোক লৈ কিনে যিটো মানে ট্ৰুথ মানে সেইটোক যদি কোৱাতে ভুল হৈছে তেতিয়াহ'লে কমেণ্টত মোক জনাই দিবা দেই। দিছোঁ আৰু মই যিখিনি নলেজ আছে সেইখিনি কৈ দিছোঁ আৰু। Next. না এইটো জন্মত তোৰ প্ৰতি ডাঙৰ নহ'ব। ডাইৰেক্ট কৈ দিলোঁ তোক অলপমান পুছ কৰাৰ প্ৰয়োজন আছে পিছফালৰ পৰা। আগতে কিজানি পুছ কৰাতে মানে তাই চাগে পুছ খাই আহিছে কেলাই কিনে মানে ভাবিছে মানে কিয় ডাঙৰ হোৱা নাই বেহেঞ্চত, আৰু অলপ পুছৰ প্ৰয়োজন। Control. বিলাহী বিলাহী মদমৰ বিলাহী বেহেঞ্চত এইগিলাক কৈ লাভ নাই। তই তোৰ এতিয়া কেলা সেইকেইটা বেহেঞ্চত পাম যাওঁ ফুটবল হৈছে। আৰু তোমালোকে কোনে কোনে ইয়াৰ কেলা সেই পঁচা তিতা কেৰেলাটো দেখিলা মোক কমেণ্ট এটা কৰি জনাবা। মই ফাইনেলি চালোঁ। আৰু বাই দা ৱে মনীষা, তোমাৰ সেই বাথৰুমত যে মনত পৰিছে দেখাতে চিগাৰেট খাই ভাল মোৰ লগা নাই। মোৰ দোষটোৱে কৈছে কাৰণ কৈছে আৰু মই তাৰ ফালৰ পৰা এনেকৈ দি দিলোঁ। তোমাৰ সেইকেইটা চুই চাব লাগিলে এটা কথাই মই নিজকে অনুভৱ কৰাম যে মোৰ অলপ লেট হ'ল। ইমান লেট বেহেঞ্চত, ইমান লেট তোমাৰ সেই দুটা ফ্লেট হৈ গৈছে এতিয়া। আজি কিন্তু তোমালোকক কিবা এটা দেখুৱাম। কি দেখাবা? চাও आंखें देखो, नीयत में खोट साफ नजर आता है, हवस से भरी हुई। একদম সঁচাই দেখুৱাম আজি। বহুত কমেণ্ট কৰা হৈছে ন তহঁতকেইটা, সেইকাৰণে আজি দেখাবলৈ ওলাইছোঁ। তো দেখিবলৈ সাজু? ৰেডি? 1 2 3। ভাল ভাদ্ৰ মাহৰ সেই কুকুৰকেইটাই পেলা তাৰ চেহেৰাটো দেখাই কিনে তাৰ লেভেল চা। একদম চকুত থিয়কে চাই লৈছে, ভাবিছে কিবা সঁচাকে দেখিবলৈ পাম নেকি। কোনে দেখাব সঁচাকে? মোৰ কালুৰ হাতীয়াৰডাল চুহাৰ তাই যোগ্য নহয়, আৰু তাই কি কোনে দেখাব সঁচাকে ফট কেলা। हेलो भाई, डर रहा है क्या? मेरे को 1 वर्सेस कस्टम में हराएगा? तेरे बस की बात नहीं।
না তোক আৰু মোক ক'ব মন নাই কিন্তু তোক মই এটা কুৱেশ্যন কৰিম যে তহঁতৰ কিহৰ এনেকুৱা বস্তুৰ অভাৱ হৈছে মায়েৰে খাব দিয়া নাই বাপৰে শুব জাগা দিয়া নাই কি মানে তহঁতৰ প্ৰব্লেমটো ক'ত কি মানে মানুহক দেখাই এনেকৈ কৰি তহঁতে কি পাওঁ অকল তোক বুলি নহয় মই গোটেইকেইটাকে যিমানটা ক্ল'জ কৰিছোঁ গোটেইকেইটাকে এইটো কুৱেশ্যন কৰিছোঁ মই কিহৰ এনেকুৱা মানে অভাৱ তহঁতে এনেকুৱা বয়সত ভালকৈ পঢ়া শুনা কৰ ভাল তহঁতে প্ৰেক্টিছ চলা ভালকৈ পঢ়া শুনা কৰি সমাজত গৰ্ব কৰাই আন তহঁতে চোন কেলা নিজেই গৰ্ভৱতী হোৱাৰ কেলা প্ৰস্তুতি চলাই আছ मानि थाखाय नों इदि खालामबाय दङ आगै आं नोंखौ पार्सनेलि आगै होननानै बुंदों आरो नोङो हारसायाव बुंनाया बुजियाखैब्ला आं नेक्स्ट भिडिअ'आव नोंनो बर'आव रिप्लाय होगोन नों खालि मोनसे कमेन्ट खालाम मागुर गुनिया गोदोना पलेंदि खाफानदां मेगन बेस्रां मा फाव होखोनो आंनो जुलि जाया जाया जिउआव साननाया मानोबा बोरलिया जाबाय ভাবি আছোঁ এইকেইটাকতো কিবা কৰি মেনেজ কৰিলোঁ ভেঞ্চত এতিয়া ইয়াক আৰু কি কওঁ মই এটা কাম কৰ ইমান খুজুতি উঠছে না চিঠল লাগা চিঠল তোমাৰ চুঠলত চিঠল লাগা চুট মাৰানি তেতিয়া কম তোৰ কৈছোঁ अरे कहना क्या चाहते हो तू समझा हाँ नहीं तू समझा नहीं नेक्स्ट আৰু মই ইফালে মই যাওঁগে পিন্ধা নাই तू थोड़ा सा बहन का लोड़ा क्या লে ভেঞ্চত এইটোৱেতো লাগে আমাৰ সমাজত কেলা মই জানিয়ে পিন্ধা নাই ভেঞ্চত তাই যেন MBA কৰি আহিছে কেলা তাই যেন কিবা ভাল ডাঙৰ চাকৰি কৰি আহিছে তাই এনেকৈ হাঁহিছে কেলা লাজ লগা নাই ভেঞ্চত তোৰ অলপমান বেটিছোঁ দেই তো এনেকুৱা ভিডিঅ'টো ইমান এটা মানে জোচ থকা হোৱা নাই তো মই জানো কাৰণ এই কনচেপ্টটো ইউজ কৰি কিনে মই ভিডিঅ' বনাইছিলোঁ 7-8 মাহ আগতে আৰু এই কনচেপ্টটো ইউজ কৰাতে মই প্ৰায় মানে ভিডিঅ'বোৰত ভাল মোৰ ভিউজ আহিছিল দেই আজি তোমালোকে ভিডিঅ'টো যেনেকৈ চালা ঠিক এনেকৈ বনাইছিলোঁ মই আজি পৰা 7-8 মাহ আগতে তাৰ মাজতে মানে মই ভিডিঅ' বনোৱা মানে যিটো কনচেপ্ট মোৰ যিটো কথা কোৱা ষ্টাইল মই চেঞ্জ কৰিছিলোঁ কিন্তু সেই ভিডিঅ'কেইটাত ইমান এটা মানে মোৰ ৰিচ যিমানখিনি আহিব লাগে ছাবস্ক্ৰাইবাৰ হিচাপত তাতকৈ মানে ডাউন পৰি গ'ল তো ভাবিছোঁ আকৌ পুনৰাবৃত্তি কৰি মই আগৰ কনচেপ্টটোত তো তোমালোকে তাগৰা ভিডিঅ' পাবা যিহেতু মোৰ পুনৰ কনচেপ্টটো পুনৰাবৃত্তি কৰিলোঁ সেইকাৰণে অলপমান মোৰ খেলি মেলি হৈ গ'ল ডাইলগ ডেলিভাৰী ইমান এটা ভাল হোৱা নাই তো মই জানো বাকী যিয়ে নহয় কিয় গাইজ নেক্সট ভিডিঅ'ৰ পৰা তোমালোকক তাগৰা কণ্টেণ্ট দিব চেষ্টা কৰিম তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিবা আৰু এটা কমেণ্ট কৰি দিব ভাই মই মটিভেট হ'ব তো লগ পাম তোমালোকক নতুন এটা ভিডিঅ'ৰ সৈতে তাতে কেলে পাই আৰু অতি সোনকালে ভিডিঅ' দি আছোঁ মই আৰু গাইজ এটা কথাই ক'ম যিকেইটা ক্ৰছ মাৰিলোঁ তোমালোকে পাৰ্চনেলি কাকো হেড নেপেলাবা জাষ্ট মোৰ ভিডিঅ'ত সিহঁতক দেখিছা মোৰ ভিডিঅ'তে এনজয় মানে মজাটো লোৱা আৰু সিহঁতৰ মানে চলক বাই